হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোৱে মোৰ ফালৰ পৰা আন্তৰিকতা শুভেচ্ছা থাকিল বিশ্বকৰ্মা পূজালৈ। আৰু মই ঘৰতো বিশ্বকৰ্মা পূজা আৰম্ভ কৰি পাতিছোঁ, মানে সৰু সুৰাকৈ আৰু এনেই নিয়মটো তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু আপোনালোকেও যেন আহক আমাৰ ঘৰলৈ পূজা খাবলৈ, তাই কামনা কৰিছোঁ আপোনালোকৰ ওচৰত। মই এতিয়া আপোনালোকক বাহিৰত দেখুৱাই আছোঁ। অ'কে, এতিয়া বাহিৰলৈ গৈ আছোঁ দেখুৱাবলৈ। এইফালে আমাৰ দাদা নাৰিকল কাটি আছে, সেইজনী বৌ তামোল কাটি আছে। এইফালে এজন দাদা বহি আছে, ইয়া আমাৰ বক্স চক্স ইয়াত ফিটিং কৰি দিছে। এইটো বাবা বহি আছে তাত। আৰু এতিয়া মই আপোনালোকক দেখাম আমাৰ ঘৰত কি কি আছে। মানে প্ৰথম আৰম্ভ কৰিছিলোঁ আমি এই বাইচাইকেলখনৰ পৰাই। এইখনেই বাইচাইকেল, এইখনেই আছিলে আমাৰ ঘৰত আৰু একোৱেই নাছিলে। তাৰপিছত আহিলে এখন বাইকখন অহাৰ পিছত আপোনালোকক আগতেও দেখাইছিলোঁ এই গাড়ীখনৰ কথা। এইখন মানে সেই পাৰ্টি চাৰ্টি খাব গ'লে বক্স চক্স আনিব যাওঁৱেই আমি আগতে। এতিয়া আৰু এখন আছে, এয়া এখন গাড়ী দেখিছে, এয়া এখন। এইকেইখনে আমাৰ গাড়ী। তাৰপিছত ইফালে এখন বাইক আছে, এইখন আমাৰ নহয় বাৰু, খুৰাহঁতৰ, হ'লেও আনি থৈ দিছোঁ। আৰু এতিয়া আপোনালোকক দেখাই দিম এইটো। আৰু ঘৰ এইফালে এয়া এনেকৈ বনাইছোঁ। আৰু এইফালে আমাৰ নিজৰ ঘৰটো দেখিয়ে নোপোৱা হৈ গ'লে। এইখিনিয়ে আমাৰ গাইছ। এতিয়া ভকতবিলাক আহিলে আৰু আহি পেলাই বহি আছে ইয়াত। এইফালে গাড়ী মোৰ 1 2 3 4খন, দুখন গাড়ী, দুখন বাইক, এখন চাইকেল। এই চাইকেল লগতে স্কুল গৈছিলোঁ আৰু